এইটো ললো মই এতিয়া মই খেলা খেলিব যাম Hello and welcome back to my YouTube channel. মই পম্পি পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ এটা ভিডিঅ' লৈ যেটো বিহুৰ দিনকেইটা মই যিমান পাৰো ডেইলি আপোনালোকক ভিডিঅ' কেইটা দি যাবলৈ চেষ্টা কৰিছো আৰু আজি হয় উৰুকা তো উৰুকা এটো ইভিনিং টাইম মই ভিডিঅ'টো বনাই আছো তো মই এই ভিডিঅ'টো অহা কাইলে আপলোড দিব পাৰো বা নোৱাৰিব পাৰো বাট যিদিনাখনে মই আপলোড কৰো এই ভিডিঅ'টো আপোনালোকে দেখা পায় তো সেইদিনা আপোনালোকে ভালকে ভিডিঅ'টো চাব আমাৰ মানে ঘৰত কেনেকৈ উৰুকা কি কৰা হয় উৰুকা বুলি ক'লে আগত বেছি মানে কিবা কিবি মানে আয়োজন কৰা গৈছিলে বাট এতিয়াতো বহুত কিবা কিবি মানে বস্তুবিলাক সিম্পল হৈ গৈছে মানে তো যি নহওক তো মই এতিয়া মানে উৰুকাৰ দিনত মানে ৰাতি মানে ভাত চাত খাই পিনা চোতাল মাহতে মুছে মানে আৰু তো বা মও মুছিছিলো আগতে যেতিয়া সৰু আছিলো তো এতিয়া তো এটো কাৰণে মই এতিয়া ফাৰ্স্ট মই এতিয়া ভাবিছো ইভিনিং যেটো হৈছে তো ৰাতি হলে বহুত বেছি ঠাণ্ডা লাগি যায় এটো কাৰণে এতিয়াতে মই চোতালখন মুছি থম বুলি ভাবিছো কাৰণ পিছফালখন মায়ে যিমান আছে যি আছে ঘৰৰ পিছফালখন মায়ে মুছিছে ৰুম কেইটা মুছিব ইমান প্ৰবলেম নহয় যেটো চোতালখন হুকাবলৈ অলপ টাইম লাগে আৰু ৰাতি হলে মুছিব বহুত প্ৰবলেম হৈ যায় বহুত ঠাণ্ডা লাগে এটো কাৰণে এতিয়াতে মুছি থৈ দিও তো বলক এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰো ৰাতিলৈকে কি হয় কি নহয় আপোনালোকক পুতে সম্পূৰ্ণ আপোনালোকক দেখুৱাই যাম অলপকে যি পাৰো এখন আমাৰ চোতালখন হয় চোতালখন মুছুতে বেছি টাইম নালাগে আৰু ৰাস্তাৰ ফালে অলপ মুছি দিম মই চাগে আজি বহুত বছৰৰ মূৰত চোতাল মুছিছো মই লাষ্ট কেতিয়া মই মুছিছো মোৰ মনত নাই তো এইখিনি ৰাস্তাৰ ফালৰ পৰা এইখিনি মুছি আনিলো মানে প্ৰেক্টিছ মৰি গৈছে এইগিলাখন নকৰাতে আগতে কৰাইছিলে মায়ে ক্লাছ 7ৰ পৰা কাম কৰাইছিল মোক 6ৰ পৰা চাগে চোতাল ঘৰ মুছা চাগে মই এইটো কাৰণে অলপ আছে প্ৰেক্টিছ এইটো কাৰণে মুছিছো আৰু মই কামত লাজ নকৰোঁ মানে কামত মই লাজ নকৰোঁ আৰু যিটি কাম হ'লে কৰিব পাৰোঁ কিন্তু ৰাস্তা মুছি থাকোঁতে ফ্ৰণ্টৰ পৰা দুখনমান গাড়ী আহিছিলোঁ তেতিয়া ডাউট দিছিলোঁ এইফালে সেইটো বেলেগ কথা লাজ লাগে এইখিনি ৰেডি কৰাৰ আগত প্ৰথমে চাহ বনাই আছোঁ চাহ তাহ খাই কিনে ধুনীয়াকৈ ৰেডি কৰিম এতিয়া ৰাতিৰ সাজৰ কাৰণে যিহেতু আজি উৰুকা হয় কোনে কি বনাই নাজানো মই গোটেইখিনি প্ৰথম ৰেডি কৰিম পিয়াজ আদা নহৰু এইবিলাক গোটেই এৰুৱাই ল'ম তো আলু পিয়াজখিনি গোটেইখিনি এফালৰ পৰা কাটি কিনে সেইখিনি কাটি ল'ম তাৰপিছত যোনে যি বনাই থাকিব তো এয়া মই আলু পিয়াজ লৈ কিনে ৰেডি হৈছোঁ কাগজখন এইটো কাৰণে পাৰি লৈছোঁ পিছত যাতে মানে প্ৰব্লেম নহয় মানে বাকলি চাকলি এইবিলাক পেলাই দিব ইজি হৈ যায় তেতিয়া আজি আপুনি কিহৰ মাংস বনাব মই নবনা নহয় কোনে বনাব ভাইটি বনাব মই অকল ৰেডি কৰি দি আছো পিয়াজ কাটি আদা নহৰু কাটি সিহঁতে মানে কি মনে থাকে যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম তেতিয়াহে মানে বেক চাইডৰ পৰা মাত দিয়ে আৰু ভাইটিয়ে মাটন বনাব আৰু মই এইফালে ৰেডি কৰি লওঁ দেখাম বাৰু মই কেনেকৈ বনাই পিছফালে ঘৰৰ পিছফালে বনাব জুইত বনাব তুমি থাকিবা ভিডিঅ'টো বনাওঁতে মই আছো না জমনি কৰিবা অলপ গম পাইছা না কি আৰু মই খুৰীহঁতৰ ঘৰত আহিছোঁ কিমান আগবাঢ়িছে কি আগবাঢ়ে চাব আহিছোঁ কি ৰেডি কৰিছে কি যোগাৰ কাৰণে আমাৰ ঘৰতকৈ দেখোন তনাৰ ঘৰত বেছি যোগাৰ কৰিছচোন আমিতো অকল খাৰ মাছ আৰু মাংস বেছি বেলেগ একো নাই কি বনাইছা এয়া মাছ এইটো মাংস এই পঠা মাংস ন খাহী মাংস আচ্ছা আৰু তই কি লৈ বহি আছা গাহৰি বহুত চব্জি নে ফুলকবি দি বনাবা নেকি ভাজি বা আমাতকে আইটেম চোন বেছি হা তোমাৰ তাতে খাবা নেকি আজি মই বেলেগ একো নাখাওঁ মই গাহৰি খাব আহিছোঁ বাৰু গাহৰি মজা বনাইছে ভাই বঢ়িয়া লাগছে সঁচা ভাল হৈছে বহুত দিনৰ মূৰত গাহৰি আৰু এইফালে ভাইটি একদম কি বনাব মাটন নহয় খাহী পঠা মাংস নেকি হ'ব গুড বয় এয়া মাছ মায়ে ফ্ৰাই কৰিছিলে লগতে এয়া পানীলাও তো পানীলাওৰ লগত মায়ে খাৰ বনাব এতিয়া তো ময়ে মানে মাক মানা কৰিছোঁ যে মাছৰ একো কাৰি বনাব নালাগে অনলি
মাছ ফ্ৰাই কৰিলে হ'ল কাৰণ ইমানখিনি বস্তু খোৱা নাযায় মানে বনালে এনে ঘৰত ভাত বনাবা আৰু উৰুকাৰ দিনে আজি এতে বহি আছে উৰুকাৰ দিনাখন ঘৰে ঘৰে গৈ কিনে কোনে কি বনাইছে চোৱাটো এইটো নিয়মে হয় একেলগে চাবও গ'লোঁ সুধিবও গ'লোঁ খবৰ ল'লোঁ কি হ'ল কি হোৱা নাই কিমানখিনি হ'ল কিমানখিনি হোৱা নাই সেইটো কাৰণে চবৰে ঘৰে ঘৰে গৈ মানে খুৰীহঁতৰ ঘৰে ঘৰে গৈ কিনে মানে চাই আছোঁ আৰু কিমান হ'ল কিমান হোৱা নাই পঠাৰ মাংস পঠা বনাবা নে কি এতিয়া এতিয়া মই বৰমাহঁতৰ ঘৰত আহিছোঁ কি বনাইছেনো চাওঁ সিহঁতে কি বনালি তই এই লাইটৰ কোৱালিটি অলপ বেয়া হ'ব দেই গাইছ মাছ আৰি মাছ আৰি মাছ অঁ এইটো হেৰি মুড়ি ঘণ্টা মুড়ি ঘণ্টা ভাজি ফুলকবি আৰু আলু ভাজি ভাজিটো অলপ দেখাত ভাল হৈছে মোক দিবাচোন অলপ মাছ মাছ আমাৰ এতিয়া খুৰীহঁতৰ ঘৰত গৈ আছো কি বনাই আছে খুৰী চাব যাম এতিয়া কি আই আইতা কিটো এই মাছৰ আঞ্জা পিছত দেখো কি মাছ চিতল কালাৰ দেখোন বেলেগ হৈছে বগা আছে দেখোন বনাইছো আমাৰ এই লোকেল কলা আছে নে লোকেল 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 ও লোকেল মুরগি লোকেলৰ জোল এই গ্ৰেভি কৰিছো ব্ৰইলাৰ খালাগে আৰু এতিয়া আমি খাব লৈছো ভাত হাই ভাইটি হয় আমাৰ এইটো ইয়াতে নাথাকে সি গুৱাহাটীত থাকে কিন্তু মই গুৱাহাটীত থাকোঁ কিন্তু ইহঁতে এতিয়া ভাত খাব লৈছে ইহঁতৰ ঘৰত মই এতিয়া উপস্থিত আছোঁ কিন্তু মোৰো ঘৰত মানে মোৰ মায়ে ভাত বাঢ়িছে কিন্তু মই খাম কিন্তু মই কিবা এটা বস্তু নিবলৈ ইহঁতৰ ঘৰত আছিলোঁ হা তো ঠিক আছে গাইজ আমি ভাত খাওঁ ভাতৰ আইটেম বেছি নাই বহুত কম আইটেম আমি কৰিছোঁ কাৰণ ময়ে মাক কৈছোঁ ইমান আইটেম কৰিব নালাগে কাৰণ খোৱা নাযায় এনে পেলোৱা যায় যিহেতু আজি চাগে ফাৰ্ষ্ট টাইম নেকি আমি এতিয়ালৈকে যিমানখিনি পৰা জানো তো এইবাৰ ফাৰ্ষ্ট টাইম চাগে আমি তিনিওটাই মানে মা ভাইটি মই একেলগে ভাত খাই আছোঁ উৰুকাৰ দিনা নতুবা বৰ্তাহঁত বা বৰ্তাহঁতৰ বা দাদা নতুবা বাহঁতেতো আগতে আহিছিলে তো বৰ্তা দাদা বা থাকে মানে তো আগতে বৰ্তা আছিল যেতিয়াৰ পৰা বৰ্তা ঢুকালে তেতিয়া দাদা আহিছিলে বাট এইবাৰ দাদা আহিব নোৱাৰিলে তাৰ এক্সাম চলি আছে তো সেইটো কাৰণে আমি তিনিটাই ইমান এটা বেছি ভাল লগা নাই চ' ইমানে আৰু বাকী কাইলৈ আপোনালোকক দেখুৱাইছোঁ মৰ্ণিং টাইম মেজি পোৱাবিলাক কেনেকুৱা কি হয় কি নহয় আমাৰ গাঁৱৰ মানে পৰিস্থিতিটো অলপ আৰু এতিয়া মৰ্ণিং ভাগৰ গা পা ধুই কিনে আমি ৰেডি ওচৰৰ খুৰী মা আমি গোটেইকেইটা যাম আমাৰ মন্দিৰত ৰাজহুৱা যিটো মেজি বনাইছে তো মেজি আমি গোটেইবিলাকে লগ লাগি কিনে মেজি পোৱাবলৈ যাম তো মেজিৰ গুৰিত মানে কণী খেল হয় তো সেইটো কাৰণে আজি ভাবিছোঁ মই কণী খেল খেলিম তো সেইটো কাৰণে আমাৰ মানে হাঁহ মুৰ্গীটো আছে জানে আপোনালোকে তো গোহালি তেতিয়া যাম মানে হাঁহ ধুম য'ত থাকে তো য'ত কণী আছে তো কণী আনিব যাম তাৰ পৰা আমি তাত কণীৰ খেল খেলিম কোনে জিকে চাওঁ বাজি মই কণী ক'ত আছে বিচাৰোঁ এতিয়া মুৰ্গী আছে মই পাহৰি গৈছোঁ ইয়াতে মুৰ্গী থাকে হাঁহটো তাতে থাকে মই দেখাই দেখাইছোঁ আপোনালোকক এই হাঁহে দুটা কণী পাই থৈছে ইয়াৰ পৰা মই একদম টাইট চাই এটা লৈ ল'ম কোনটো একদম টাইট গম পাব লাগিব এইটো ল'লোঁ মই এতিয়া মই খেলা খেলিব যাম আৰু যোৱাৰ আগতে মাক মানে এটা প্ৰথম মানে এটা সেৱা কৰি লওঁ এইটো মানে পৰম্পৰা বিহুৰ দিনা মানে মাক বা বয়সীয়াল ককা আইতাক সেৱা কৰাটো এইটো এটা নিয়ম হয় কৰিব লাগে আহে আজি বিহু কিবা কবি নেকি মায়ে মোক কি আশীৰ্বাদ দিব মই জানো দে হ'ব দে ভালে ভালে থাক জীৱনৰ কামনা কৰিছি কৰি আছা মনৰ কামনা পূৰ্ণ কৰক আইঅ প্ৰথমবাৰ আশীৰ্বাদ দিছে নেকি মাথাত ধৰি কিনে ভাল লাগি গৈছে আছে আপোনালোকে সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোৱে ভালে কুশলে থাকক আস্তেকে মারবি হাম্মা না বাদে হাততে দিবা তো মাইকো তুই তো দেখাই দেবা এ খুমাবারে নয়
এইটো সোমাব দেই ওলাই দি অলপমান কি হাঁহ হৈছে এইটো কণী দে নি মন্দিৰৰ পৰা আহি এতিয়া খুৰীহঁতৰ ঘৰত চাহ খাবলৈ আহিছোঁ মানে প্ৰতি বছৰে এইটোৱে হয় মন্দিৰৰ পৰা আহি ডাইৰেক্ট খুৰীহঁতৰ ঘৰত মানে চাহ খাবৰ কাৰণে আহোঁ বুঢ়া বুঢ়ী